হেল্ল' গাইজ, নমস্কাৰ সকলোকে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে বাৰু, মই ভেদাই লতা আৰু নৰসিংহ পাত গুচাই আছোঁ মাছৰ লগত বনাই খাম বুলি। যিহেতু ভাল উপকাৰিতা বস্তু, সেয়েহে আজি ইয়াকে খাওঁ বুলি ধুনীয়াকৈ চফা কৰি লৈছোঁ ভেদাই লতা পাতখিনি। কোনে কোনে খাই ভাল পায় বাৰু জনাব দেই। আমি কিন্তু ভাল পাওঁ খাই। মাছৰ লগত বনাম বুলি এনেকৈ ধুনীয়াকৈ চফা কৰি লৈছোঁ। আনফালে আকৌ এয়া দেখিছেনে, দুপৰীয়া চাহ খাবৰ বাবে চাহৰ চচটো পাতি দিলোঁ আৰু এনেকৈ চেনি দি ল'লোঁ। চেনি চাহপাত দি দুপৰীয়া চাহকণ নাখালে আচলতে ভালেই নালাগে, সেয়েহে চাহকণ বনাই খাই লওঁ বুলি চাহকণ পাতি দিলোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ চেনি চাহপাত দিয়া হৈ গ'ল। আৰু আনফালে আকৌ বিস্কুট কাপ প্লেট ধুনীয়াকৈ সজাই ল'লোঁ। এয়া দেখিছেনে বাৰু, এয়া চাহ উতলি আছে। আচলতে দুপৰীয়া চাহকাপ নাখালে বৰ বেয়া লাগে, সেয়েহে দুপৰীয়া চাহকাপ সদায়ে খাওঁ আমি। আপোনালোকে বাৰু খায়নে? আমি কিন্তু সদায় খাওঁ দেই দুপৰীয়া লাল চাহ একাপ। আৰু এয়া চাহকাপ বাকিব লৈছোঁ। আনফালে আকৌ কাপটোতে বাকিবলৈ বেয়া হৈ যায়, সেয়েহে মগটোলৈ বাকি ল'লোঁ। দেখিব পাৰিছে, কাপটোতে বাকি লৈছোঁ। আৰু তাৰ আনফালে আকৌ মোৰ চাহ বগা হৈ গ'ল। আৰু এয়া দেখিছেনে, চাহ বিস্কুট আনি ৰেডি। আৰু এয়া আইতাক দি ল'লোঁ। আইতাই আকৌ গোটেই প্লেটখনেই লৈ লৈছিলে। আইতা এফালে বৌ আৰু মই ধুনীয়াকৈ। আনফালে আকৌ বেটীক দেখিছেনে, বিস্কুট খাবৰ কাৰণে ধুনীয়াকৈ ৰৈ আছেহি। আৰু তাইকো বিস্কুট দুটা দি ল'লোঁ আৰু লগতে বহি ময়ো চাহকাপ খাই ল'লোঁ। আইতাই আকৌ প্লেটখন খোজা দেখি আইতাক প্লেটখন দি দিলোঁ। দেখিছেনে, বেটী গৈ পিনি আগতে ৰৈ দিছেগৈ। আৰু এনেকৈ তিনিওজনী বহি ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। আপোনালোকে বাৰু এনেকৈ খায়নে চাহ ক'ব দেই। আমি কিন্তু দুপৰীয়া চাহকাপ সদায় এনেকৈয়ে খাওঁ। ভাল লাগে সকলোৰে লগত মিলি জুলি খাই, সেয়েহে এনেকৈয়ে খাওঁ। আনফালে আকৌ কেৰাহীখনো পাতি দিলোঁ, যিহেতু ৰাতি হ'ল, সেয়েহে ৰাতি সাঁজ বনাবৰ বাবে। আৰু এইফালে আকৌ মাছটো দি দিলোঁ। তেল গৰম হৈ আছিলে, এয়া দেখিছেনে ধুনীয়াকৈ মাছ পিচ ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া দেখিছেনে, মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে। আৰু সেইখিনি তেলতে ধুনীয়াকৈ পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণ, জলকীয়া, তেজপাত এনেকৈ। আৰু এয়া দেখিছেনে কেনেকৈ জলকীয়া ফুটিছে আৰু ফুটি মোৰ গালতে পৰিছেহি। দেখিছেনে, লগতে পিঁয়াজ দি দিলোঁ। এনেকৈ সেইখিনি তেলতে বনাইছোঁ, দেখিছেনে বাৰু। ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। দেখিছেনে, লগতে আকৌ আলুখিনিও এড কৰি দিলোঁ। আৰু এনেকৈ অকণমান টাইম ভাজি ল'লোঁ। দেখিছেনে, ধুনীয়াকৈ ভাজি লৈছোঁ অকণমান টাইম। ভাজি অকণমান টাইম ভাজি এনেকৈ ভেদাইলতা নৰসিংহ পেষ্টখিনি এনেকৈ দি দিছোঁ। আৰু অকণমান টাইম ঢাকনা মাৰি থৈ তাৰপিছত পানী দিম।
আনফালে আকৌ এয়া মোৰ মাছৰ জোল হৈ গ'ল। দেখিব পাৰিছে ধুনীয়াকৈ মাছৰ জোলখন হৈ গৈছে। এয়া দেখিছেনে? তাৰপিছতে আকৌ ভাজি পাতি দিলোঁ। এয়া ভাজিখন ধুনীয়াকৈ বনাই দিলোঁ। আলু আৰু চিকনি বৰুৱা শাক ধুনীয়াকৈ ভাজি লৈছোঁ। মই খাই ভাল পাওঁ। দেখিছেনে? ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু মোৰ ভিডিঅ'বোৰ একেবাৰে শেষলৈকে চাব দেই। আৰু কোনে কোনে চাই ক'ৰ পৰা চাইনো জনাবচোন। আৰু ভিডিঅ'বোৰ চাইনো কেনেকুৱা লাগে জনাব। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।